চানা আৰু মেংগো। পিংকি বাই আচাৰ টেষ্ট কৰি আছে এতিয়া কৰি চাওঁ অলপ ঘৰৰ ভাত খোৱা চাউল যে আৰু তিল মিক্স আছে নেকি তিল মিক্স আছে চ' হেল্ল' এভৰিৱান মই আছোঁ এতিয়া আমবাৰীত আৰু ভোগালী মেলা চলি আছে যোৱাবাৰ আহিছিলোঁ মই এবাৰ আৰু চাওঁ কেনেকুৱা কি কৰিছে কেনেকুৱা আয়োজন চলিছে ভোগালী মেলাত দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকক আৰু মোৰ লগত আছে পিংকি বা আৰু পিংকি বা আপোনাৰ দেখা পাইছে আগত পিংকি বা মোৰ লগত আছে পিংকি বা আমি ভিতৰত সোমাওঁ আৰু আমাৰ আগত আছে ভোগালী মেলাৰ এই গেটখন আগত আছে আৰু ইয়াতে আপুনি অপজিটত দেখা পাইছে দীঘলী পুখুৰী হয় এইটো ইয়াতে কিবা কিবি আয়োজন চলিছে ত' ইয়াতে প্ৰগ্ৰেম চলিছিল চাগে এতিয়া ক্ল'জ হৈছে চব প্ৰগ্ৰেম চলিছিল চাগে ক্ল'জ হৈছে এতিয়া আৰু আগত দীঘলী পুখুৰী আছে ত' ইয়াতে বহুত মানুহ আপোনালোকে ক'ভিডৰ কাৰণে নিয়ম নীতি চলি কিনে মানি কিনে ইয়াতে আহিব চ' মাস্ক চাস্ক পিন্ধি আহিব নহ'লে আৰু ইয়াতে প্ৰব্লেম হৈ যাব আৰু ৰ'ব মাস্কটো পিন্ধি লওঁ আৰু ময়ো এতিয়া মাস্কটো পিন্ধি লওঁ আৰু ভিতৰত সোমোৱাৰ আগতে মাস্কটো পিন্ধাটো দৰকাৰ হয় তো ইয়াতে দেখা পাইছে ইয়াৰ গেটখন এখন আমাৰ আগত ভোগালী আয়োজন আৰু ইয়াতে ভোগালী মেলা আৰু ইয়াতে আপোনালোকে দেখা পাইছে চিৰা তিল এইবিলাক ৰঙা চিৰা তিল আৰু এইবিলাক কি হয় এইটো ব্লেক ৰাইচ মণিপুৰী ব্লেক ৰাইচ মণিপুৰী এইটো ব্লেক ৰাইচ এইটো ৰঙা চিৰা এইটো আৰু এইবোৰ দেখা পাইছে আপোনালোকে ৰেডিমেড চিৰা এইবোৰ এই পিঠা ৰেডিমেড পিঠা দাদা এইবোৰ পেকেট কেনেকৈ চব 50 টকা নি এইবোৰ আচ্ছা তো এইবোৰ ইয়াৰে দামবোৰ হ'ল 50 ৰুপিজ কৰি পেকেট চকলেট হয় জেলি চকলেট এইবোৰ জেলি চকলেট নেকি কিমান কৰি 10 টকা কোনো প্ৰব্লেম প্লাছ দাঁতৰ দাগ আপোনাৰ মুখৰ গোন্ধ ডায়েৰিয়া আপোনাৰ দাঁতৰ তেজ ওলাই পুজ ওলাই গোটেইবিলাকৰ কাৰণে দুদিন দাঁত মাজিব লাগে কলগেটত ইয়াতে প্ৰাইচবোৰ আছে 50 ৰুপিজ কৰি এইবোৰ হয় আৰু চব ইয়াতে আয়ুৰ্বেদিক পূৰা চব আয়ুৰ্বেদিক এইটো ইয়াতে দেখা পাইছে আপোনালোকে আৰু এটা কথা আপোনাক কৈ দিওঁ ইয়াতে যদি আপোনালোকে আহে পূৰা ক'ভিড নীতি নিয়ম মানি চলি কেনে আহিব আপোনালোকে মানে মাস্ক চাস্ক পিন্ধি কেনে বহুত মানুহৰ সমাগম মানুহ দেখা পাইছে বহুত মানুহ আছে ইয়াতে চ' ইয়াতে মাস্ক চাস্ক পিন্ধাটো বহুত দৰকাৰী হয় আৰু ইয়াতে দেখা পাইছে দৈ ন এইটো আৰু ক্ৰীম হয় আৰু ইয়াতে ক্ৰীম দেখা পাইছে আপোনালোকে কিমান কৰি এইটো কেনেকৈ বিক্ৰী কৰে 500 কৰি 500 লিটাৰ আচ্ছা 500 লিটাৰ ইয়াতে এইটো কি হয় এইটো টেঙা দৈটো নেকি মিঠা দৈ এইটো মিঠা দৈ দেখা পাইছে এইটো কিমান কৰি লিটাৰ 150 কৰি আৰু মোৰ চাউণ্ডটো আৰু ইয়াতে চাহ আৰু টেকলি পিঠাৰ আয়োজন চলি আছে একদম পূৰা পিয়'ৰ মানে কিবা ঘৰুৱা থলুৱা খাদ্য একদম উপভোগ কৰিব পাৰে ইয়াতে আহি কাৰণে আপুনি আৰু মাস্কটো অলপ টাইম মানে খুলি দিছোঁ আচ্ছা এতিয়া মাস্কটো অলপ টাইম মানে খুলি দিছোঁ মানে চাউণ্ডটো বহুত কমকৈ আহে চ' ইয়াতে আপোনালোকে দেখা পাইছে আগত আৰু মোৰ আগত আছে আপোনালোকে দেখা পাইছে গাহৰি পূৰা চাওক গাহৰি এই কিমান কৰি দাদা এইটো 100 কৰি এডাল ষ্টিকত আচ্ছা এডাল ষ্টিকত 100 কৰি ইয়াতে এইটো দেখা পাইছে গাহৰি পূৰা হয় এইটো কৈ দিয়ে ধুনীয়াকৈ আৰু আপোনালোকে দেখাব ইয়াতে ঘৰুৱা পৰিৱেশ চাওক মোৰ বেক চাইডে আছে ঘৰুৱা পৰিৱেশ এই চাওক ঢেঁকী দি আছে ইয়াতে
আপোনালোকে এইবোৰ বস্তু গুৱাহাটীত বেছিভাগে দেখা নাপায় আপোনালোকে আৰু এইবোৰ গাঁৱতে দেখাব বেছিভাগ গুৱাহাটীত কমেই দেখা হ'ব আৰু গুৱাহাটীত আমাৰ ইয়াতে আপোনালোকে এই মেলাতে দেখাব ভোগালী মেলাত এতিয়া আমি আচাৰ টেষ্ট কৰিম এয়া চাব আপোনালোকে এইটো ল এনেকৈ চানা আৰু মেংগ' পিংকি বাই আচাৰ টেষ্ট কৰি আছে এতিয়া কেনেকুৱা মই টেষ্ট কৰি চাওঁ অলপ বঢ়িয়া লাগি আছে নাই ইয়াত কোনো ভিনেগাৰ নাই এইটো আপোনাৰ এইটোত আছে লাকাডাং টাৰ্মাৰিক আমলা গাৰ্লিক গ্ৰীণ চিলি এণ্ড জিঞ্জাৰ ভাল লাগিছে না আচাৰবিলাক কিমান দাদা আচাৰ এইটো হ'ল 199 সৰু বটল 90 গ্ৰাম আৰু এই বটলটো দেখা পাইছে কিমান হ'ল প্ৰাইচটো 199 আৰু এইটো প্ৰাইচটো হ'ল 199 কিমান গ্ৰাম আছে ইয়াতে 90 গ্ৰাম আছে খাইছোঁ আকৌ ইমান দাম এইটো টেষ্ট কৰক পিঠাত কিমান কৰি পেকেট 100 নেকি কোনটো 100 নেকি 85 দোকানত 100কে বিক্ৰী হয় আচ্ছা ইয়াতে 85 আৰু সৰু এই লাড্ডুবোৰ কিমানকৈ চব 85 আৰু পিঠাৰ পেকেটিং আপোনাৰ এইটো দেখা পাইছে ইয়াতে 100 কৰি আছে 85ত দি আছে এইটো সেই হয় তিল মিক্স আছে চাগে ঘৰৰ ভাত খোৱা চাউল যে আৰু তিল মিক্স আছে নেকি তিল মিক্স আছে গুড় নাৰিকল। নাৰিকল আৰু ইয়াতে আমি গৰম পিঠা ল'লোঁ পিংকি বা পিঠা লৈছে চাহ ল'লোঁ পিঠা ল'লোঁ এতিয়া আমি খাম ইয়াতে পূৰা গৰম ধোৱা ওলাই আছে চব অঁ পুৰা গৰম পিঠা আৰু পিঠা চাহ খালোঁ বহুত ভাল লাগিল বঢ়িয়া লাগিছে বহুত সোৱাদ হয় মানে ইয়াতে বনাইছে পূৰা ঘৰুৱা টাইপ লাগিছে একদম ঘৰৰে হয় মানে য'ত আমি চাহ আৰু পিঠা খালোঁ ন সেই মানে সংগঠনটো মানে গ্ৰুপটো মানে চানমাৰীৰ পৰা আহিছে আৰু ভোগালী মেলা আপোনালোকে উপভোগ কৰক আহি কেনে আৰু মই উপভোগ কৰিলোঁ বহুত ভাল লাগিল পূৰা ঘৰুৱা পৰিৱেশ হয় আৰু লগতে ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে আৰু নতুনকৈ ভিজিট কৰিছোঁ যদি আপুনি ছাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই টেক কেয়াৰ লাভ ইউ অল এণ্ড হেপী বিহু সকলোকে চ' বিহুৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ বাই